chasing the hunt, and I set the pace when I'm running. I always take what I want and I always give it 100. Don't need a bank, no I'm funded. Play the game like it's nothing. I'm always thankful for something. Don't take for granted, stay humble. Now wake up, it's time to look at the enemy. Look in the mirror if he is no friend to me. It's not working out, maybe it's the chemistry. It's time to break up so I can make a better. মই আহিছোঁ আজি কথা আছে আপোনালোকে গেছ কৰিব পাৰিছে আমি কথা আহিছোঁ আপোনালোকে দেখাই আছোঁ ঘটনাৰ আৱাজ শুনিছে আপুনি এইটো হ'ল আমাৰ এই যেটো আপুনি চাই আছে পিছফালে এইটো হ'ল গুৱাহাটী আমাৰ ট্ৰেইন ষ্টেচন আৰু আপুনি মই আছে এতিয়া ট্ৰেইন ষ্টেচনৰ প্লেটফৰ্মৰ বাহিৰত এতিয়া কিছু ক্ষেত্ৰত আমি যাম ৰূপে দেখিবলৈ আপোনালোকে গুৱাহাটী কেনেকুৱা ব্লগ আছে বস্তু আছে মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মোৰ লগতে থাকিব তো ব্লগ তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰি চাব আপুনি ইয়াত আৰু আজি ট্ৰেইন ষ্টেচনৰ এটা ব্লগ বনাই আছোঁ যিটো ভাল লাগিব আপোনাৰ নহ'লে নিশ্চয় যিটো ভাল লাগে প্লিজ মোৰ শ্বেয়াৰ কৰিম আজি আপোনালোকে চাই আছে ইণ্ডিয়ান 50 জাৰ্নি গতিকে চলক আমি ইণ্ডিয়ান 50 জাৰ্নিটো আৰম্ভ কৰোঁ এই বন্ধুসকল আজি আমি যাম মানে এটা ব্লগ কৰিবলৈ আমি যাম ৰূপপুৰী আজি আছে আমি গুৱাহাটী তেনেহ'লে আমি ব্লগটো ষ্টাৰ্ট কৰোঁ আমি যাওঁ এতিয়া ৰূপপুৰী যেটো আছে অসমৰ ভিতৰত মানে আমাৰ ভাৰতৰ ভিতৰত সকলোতকৈ ডাঙৰ ৰূপপুৰী মানে যিটো নৰ্থ গুৱাহাটী আৰু গুৱাহাটী সংযোগী কৰিছে সকলোতকৈ এছিয়াৰ ভিতৰত লাৰ্জেষ্ট ৰূপপুৰী আজি আপোনাৰ এটা দেখাম দেশৰ মাজত ব্লগ তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আজি আমি যাম এইটো মানে যেটো সিৰিজ আছে এইটো দি এটা যে আমি এতিয়া যাম আমি ৰূপপুৰী গুৱাহাটী আপোনাৰ মোৰ লগত থাকিব ব্লগ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ I feel nauseous, believe me. Never had a lot of shit come easy. Had to work hard, struggle just to be me. Had to rise up just so they could see me. Did what I had to do just to feed me. And what was left over I put towards my dreaming. But the only thing in life that has meaning are the things you gotta work for, believe me. Take into your hands a plan. Your own hands can land your own brand and আৰু ফ্ৰেণ্ডসকল আপোনালোকে চাই আছে গুৱাহাটী ষ্টেচন এইটো মই আপোনালোকক দেখাই আছোঁ এইটো দেখাইছোঁ আৰু আপোনালোকৰ লগত তাৰে আছে বহুত লগা বস্তু আছে আপুনি চাব পাৰে মোৰ লগতে বহুত ভাল আপুনি আহিলে কাৰণে ষ্টেচন একেবাৰে চাই একেবাৰে লগা বস্তু মোৰ লগতে আছে কলিতা পাৰ সৰু পাৰ আপুনি সৰু পাৰটো চাব পাৰে মোৰ লগতে আৰু আপোনালোকক দেখাবলৈ মই চেষ্টা কৰোঁ মোৰ লগতে আপোনালোকে চাই আছে কেমেৰাত আপোনালোকক দেখাই আছোঁ ভালে লাগে আৰু বন্ধুসকল আপোনালোকে চাই আছে এইটো হ'ল গুৱাহাটী যিটো ষ্টেচন আছে গুৱাহাটী ষ্টেচনৰ আমাৰ একদম সৌন্দৰ্য অসমৰ আমি অসম চৰকাৰক ধন্যবাদ জনাব কাৰণে ইমান সৌন্দৰ্যকৈ এখন ষ্টেচন সজাই মেলাই ৰাখিছে মানুহৰ টুৰিষ্টৰ কাৰণে বাহিৰৰ পৰা যাতে টুৰিষ্ট আহিব মনোমগ্ন হ'ব সেইবিলাক চাই কিনে আপোনালোকক মই চেষ্টা কৰিম বাবে এইবিলাক ইমান অসমৰ সংস্কৃতি হয় অসমৰ এইবিলাক পাৰ্ক আছে ইয়াৰ ভিতৰতে ইমান ভাল লগা এটা মানে পৰিৱেশ দিছে আপোনালোকে স্ক্ৰীণত চাইছে ইয়াত বহুত ভাল লাগিছে তো মই আৰু চাই আছোঁ আমাৰ অসমৰে ভাল এটা বস্তু এইটো আমাৰ কলা সংস্কৃতি আছিল আমাৰ অসমত আপোনালোকে চাই আছে এইটোৱে তো বলক আমি সেইগুলো চাই থাকোঁ আৰু কি আমি আপোনালোকক দেখাব পাৰিম ষ্টেচনখন ঘূৰাই ঘূৰাই আপোনালোকক দেখাই আছোঁ ইয়াত বহুতো মানুহে সেইখিনি জেগাবিলাকৰ মানে আমাৰ অসমে এনেকুৱা এটা শান্তিপূৰ্ণ দেশ মানে ৰাজ্য হয় যিটো আমি প্ৰকাশ কৰিব নোৱাৰোঁ কিয়নো আমি যেতিয়া বেংগলত যাওঁ বা কলকাতাত যাওঁ তেতিয়া চাওঁ যে মানে ৰেল ষ্টেচন এনেকৈ থাকিবলৈ নিদিয়ে কুকুৰৰ নিচিনা ব্যৱহাৰ কৰে কিন্তু আমাৰ অসমত তেনেকুৱা নাই বহুত ভাল লাগে কেনেকুৱা লাগিল যদি ভাল লাগে থাকে প্লিজ লাইক শ্বেয়াৰ কৰক আমি ইমান ভাল লাগিছে মায়েৰে কৈছে ইমান ভাল লাগিছে আমাৰ এই জাৰ্নিটো নতুন এক্সপিৰিয়েঞ্চ হ'ল যদি ভিডিঅ' ভাল লাগে মোৰ লগত থাকি শ্বেয়াৰ কৰিব নেক্সটত আহি আছে আছাম ষ্টেট মিউজিয়াম বলক আমি ভিডিঅ'টো শেষ লৈ